হাই নমস্কাৰ সকলোকে শুভ আবেলি জনাইছোঁ আৰু দোকানত আজি আমি তিনিটাই ধুনীয়াকৈ বহি আছোঁ আৰু যিহেতু বাহিৰত বহুত বেছি নেৰানেপেৰা বৰষুণ আমাৰ ইয়াত একদম এৰাই নাই অকণমান বাহিৰত মই দেখাইছোঁ আমি বহি বহি কিন্তু এটা কাম কৰি আছোঁ কাম মানে কি আৰু আমাৰ নামঘৰত ভাওনা আছে আপোনালোকে জানে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ গতিকে এই ভাইটিটোৱে পাৰ্ট লৈছে এই নাৱত পাৰ্ট লৈছে মই বাৰু পাৰ্ট লোৱা নাই কিন্তু খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ গতিকে ভাইটিটোক অকণমান দুই এটা ডাইলগ শিকাইও আছোঁ আৰু মুখস্থও চাই আছোঁ কেনেকুৱা কি হৈছে আৰু ইও সৰু পাৰ্ট এটা লৈছে আৰু তাৰ মাজতে আমি এতিয়া ডাৱৰীয়া বতৰ যিহেতু এই অলপমান বস্তু আনি থৈছোঁ মানে খোৱা বস্তু কেনেকুৱা লাগিছে কওক খাবলৈ মন গৈছে নেকি এয়া আলু চপ ধুনীয়াকৈ এতিয়া এইখিনি খাই লওঁ আৰু খোৱাৰ মাজে মাজে আমি কিছু নাটকৰ ডাইলগ দুই এটা শুনাম অভিনয় বুলি নহয় এই ভাইটিটোৰ দুটামান ডাইলগ আপোনালোকক শুনাম যদি ভুল হয় শুধৰাই ল'ব এই জাষ্ট প্ৰেক্টিছে আৰু চ' তাৰ আগত আমি খাই লওঁ এতিয়া আৰু এইখিনিতে এটা কথা কওঁ নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া অসমৰ সকলো ঠাইতে বানপানী হৈছে আৰু বাৰিষাতো বানপানী হ'ব সেইটো বিশেষ ডাঙৰ কথা নহয় কিন্তু মহাশয় এজনে কমেণ্ট কৰিছিলে মোক কমেণ্ট কৰিছিলে যে তোমাৰ ঘৰ ধেমাজি বানেধোৱা ধেমাজিত নহয় জানো বুলি গতিকে তেওঁক মই এটা কথা ক'ব বিচাৰিছোঁ নেক্সট টাইম ফটো আৰু বেছি যদি কয় ফটো আৰু আপলোড কৰিম আৰু এতিয়া একো কৰা নাই এতিয়া জাষ্ট এটা কথাই কৈছোঁ বানে ক'ত ক'ত ধুই আছে চকুকেইটা মেলি ভালকৈ চাই লওঁ তই প্ৰথমতে আৰু নিউজ চা ভালকৈ তেতিয়া গম পাবি ক'ত ক'ত ধুই আছে বাৰিষা বানপানী হ'বই আৰু বানপানী য'ত য'ত হৈছে তাৰ কাৰণে বেয়া লাগিছে দুখ লাগিছে মানুহবোৰৰ বহুত হাৰাশাস্তি হৈছে কিন্তু বানেধোৱা ধেমাজি বুলি এইবাৰ যি ক'লি নেক্সট টাইম নকবি আমাৰ ধেমাজি পথাৰত এতিয়া মানুহে খেতি কৰিবলৈ পানী আৰু অলপ কম হৈ আছে আৰু অলপ বৰষুণ লাগেহে দেই ভাই গতিকে তই ভালকৈ চকুকেইটা মেলি চা ছ'চিয়েল মিডিয়াত গম পাবি ক'ত ক'ত পানী হৈ আছে আৰু বেলেগ একো নকওঁ ছাগলী খেল লাগিছে জলকীয়াটো পূৰা দিয়েহে ফাইনেলি আমাৰ খাই হৈ গ'ল আৰু চাউণ্ডটো আপোনালোকে শুনিছে চাগে বাহিৰত পূৰা ডাঙৰকৈ বৰষুণ আৰু এইফালে দেখিছে কম্পিউটাৰত আমাৰ নাটকখন উলিয়াই লৈছোঁ আৰু এতিয়া এই ভাইটিৰ মুখেৰে কেইটামান ডাইলগ শুনিম আৰু নোৱাৰিলে শিকাই দিম দিয়া যদিও সি দৈত্য কুলত যদিও বা সি দৈত্যৰ কুলত জন্ম লভিছে সি পৰম বিষ্ণুৰেই ভক্ত সময়ত যদিহে ভক্তৰ উদ্ধাৰৰ বাবে যদি বিষ্ণুৱে অস্ত্ৰ ধাৰণ কৰে তেতিয়া প্ৰভু এতিয়া মই শিৱটো কৰিছোঁ সেয়া সময়ত দেখা যাব দেৱৰ্ষি ঘোঁৰাখুৰক বিষ্ণুৰ প্ৰেমৰ পৰা বিচলিত কৰিব লাগিব ভক্তক মই পঠাইছোঁ সেই সমীপে যদি তাতো কাম সিদ্ধি নহয় শিশুলৰ আঘাতে তাক বধিম মই নাৰায়ণ 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 প্ৰভু বুজিছোঁ ঘোঁৰা